অ ভাই কেপি আছে নেকি তোৰ ওচৰত? কেপিটো যে মোৰ নাই ঘৰতে। কেপি নাই কেলে নাই পইচা আনিছ নাই? পইচাটো আনিব পাহৰি গ'লো ঘৰতে থাকি। পইচাও ন কেপিও নানো এনেহ'লে কেনেকৈ হ'ব আমি ডাঙৰবিলাকক ধৰি খাব লাগে বুলি নাজানো নেকি তই? তাকে এতিয়া পইচাটো ঘৰত থাকি আহিলে যে থাকি আহিলে ন তাৰপৰা এতিয়া তই কিবা কিবি কৰি আছ নেকি? কি মানে কি আৰু এনেই খুটুং খাটাংকৈ ইটো সিটো কৰি এনেকৈ ইনকাম কৰি আছোঁ মই পঢ়িলোঁ শুনিলোঁ চাকৰিটো পটককৈ নাপাওঁৱেই আজিকালি দেখিছে এনেকৈ ইটো সিটো কৰি আছোঁ বাৰু। টকা কি কৰিছে? মই এতিয়ালৈকে একো কৰা নাই দেই এনেই ঘৰতে মাথা মাৰি আছোঁ। ঐ ক'ত তহঁতে কি ওলাই যায় ফেলে কি আজিকালি লগৰ চগৰ পাহৰি গ'ল নেকি? বৰ এব মই আদাম আৰু কেপি চেপি আনিছ নাই? কোনো কেপি নানো তই দোকান চালোঁ দোকান বন্ধ দোকানত মানুহ চব উঠাই লৈ আনিব লাগে মানুহ উঠাই মেলি দোকানৰ পৰা নিজে সোমাই লৈ আনিবি কেপি চেপি। আমি এনেই আৰু মইনো কি কৰি আছোঁ জানই দেখোন পঢ়িলোঁ শুনিলোঁ এতিয়া পঢ়ি শুনি বেকাৰ তাকে পঢ়িলোঁ শুনিলোঁ এতিয়া পঢ়ি শুনি বেকাৰ তাকে অলপ লাগি আছোঁ ইটো সিটো কামত। আৰু তই? মই কি কৰিবি আৰু একো কৰা নাই পঢ়া শুনা নহ'ল আৰু এতিয়া খেতিকে ধৰিব লাগিব। অঁ তহঁতৰতো সেই মাটি আছে নদীৰ পৰা 20 বিঘামান বেছি আছে চাগে তাত আছে তই কৰিব পাৰ এনেই থোৱাতকৈ বেয়াও দেখে না খেতি কৰিলে কমচে কম কিবা এটা হ'ব। তাকে এবাৰ ভাবিছোঁ খেতিতে ধৰিম বুলি। আৰু ভাইটি তুমি হাজনী ফাইনেল দিছিলা নহয় কেনেকুৱা হ'ল? এবাৰ ইমান ভাল নহ'ল ভাল নহ'ল ভালকৈ পঢ়া শুনা কৰিবা নহ'লে বেকাৰ হ'বা ন। এতিয়া দেখিছাই মোৰ এতিয়া একো এতিয়া আমি এনেকৈ আড্ডা মাৰি থকা পচন্দ নহ'লে পিছত এতিয়া ভালকৈ কিবা এটা কৰিলোঁ আৰু তই ক'লো তই কি কৈছ? এনেই এনেই মানে যাতেকে এনেই না যাতেকে এনেই তেতিয়াহ'লে এবাৰ এটা কাম কৰোঁ আমি দুটাই ধৰোঁগৈ আৰু খেতিখিনি এবাৰ কষ্টটো কৰিব লাগিব খেতিখিনি এবাৰ ধৰিম বুলি ভাবিছোঁ। এতিয়া ওলাব লাগিব তেতিয়াহ'লে দেই এবাৰ ভালকৈ কৰিম গোটেইখিনি কৰিম আধা আধা এৰি থৈ নিবা এবাৰ তই পূৰা কষ্ট কৰিব লাগিব তেতিয়াহে ফলটো পাম আৰু নহ'লেতো এনেই থাকি লাভ নাই ন। কৰিব লাগে ন ওলাবি এবাৰ। এইটো মটৰ বেগ কেতিয়া আহিলে? আৰে কেতিয়া আহিলে তাকে কি কৈছ তই ইয়াত? এনেই বহি আছোঁ আৰু এনেই বহি আছ তহঁতি যে গাঁৱলীয়া হৈ থাকি যাবি দেই। তইনো কি কৰিছ বাৰু? অঁ শুনিছোঁ তই বোলে আজিকালি কিবা ইউটিউবত চেনেল খুলিছ কিবা চেনেল তাৰপৰা বোলে কিবা পইচা ইনকাম হয় আমি কিবা পইচা আহে বোলে কিবা চিঠি আহে বোলে তহঁতৰ সঁচা নেকি? অঁ আৰু দুদিনমান পাছত তহঁতি চাই থাক মই কি বনি আছোঁ এতিয়া কিমান দূৰ আছোঁ দেখিছই তহঁতি আৰু দুদিনমান পাছত দেখিবি মোক কিমান বনিম আৰু কি তহঁতি চাই থাক অকল মোক। কালি টাউনলৈ গৈছিলোঁ 80,000 টকা DSLR এটা ল'লোঁ নহয়। তাকে এতিয়া আৰু গাড়ী এখন ল'ম বুলি ভাবিছোঁ তাকে স্কুটিখন বিকি দিম বুলি ভাবিছিলোঁ তহঁতি কোনোবা ল'বি নেকি? ঠিক আছে কবি দেই যেনেকৈ হ'লেও খবৰ ফোন এটা কৰি দিবি দেই যদি লয় ফোন এটা কৰি দিবি নম্বৰ আছে ন তহঁতৰ কাৰোবাৰ লগত ন ভাল ঠিক আছে মই তেতিয়াহ'লে গৈ থাকোঁ খবৰ এটা কৰিবি হা। লোহাৰ টিনা প্লাষ্টিক আছে নেকি? লোহাৰ টিনা প্লাষ্টিক লোহাৰ টিনা প্লাষ্টিক লোহাৰ টিনা প্লাষ্টিক লোহাৰ টিনা প্লাষ্টিক আছে নেকি? লোহাৰ টিনা প্লাষ্টিক লোহাৰ টিনা প্লাষ্টিক লোহাৰ টিনা প্লাষ্টিক আছে নেকি? লোহাৰ টিনা প্লাষ্টিক লোহাৰ টিনা প্লাষ্টিক লোহাৰ টিনা প্লাষ্টিক। এইটো মোৰটো নহয় জানো ই বোলে ইউটিউবত চেনেল খুলিছিলে কি হ'ল হয়তো মোৰটো এফলা কওকচোন দাদা আছে নেকি ক'ৰবাত লোহাৰ টিনা প্লাষ্টিক? বেদনা লৈ জীয়াই আছোঁ আৰু এইবিলাক গম পাইছা নাই? এইবিলাক মোৰ কি হ'ল মানে তোমাৰ হেৰি কৰিবলৈ গৈছিলোঁ হা তাতে হেৰি হৈ গ'ল হা তাকে আৰু আৰে তই ক'ত যা? এইফালে এনেই অকণমান গাঁও পাক মাৰোঁ বুলি আজিকালি মই বাহিৰত থাকোঁ আৰে
তোৰ খেতি কেনেকুৱা চলিছে খেতি কৰি লৈছিলি এবাৰ উঠাই দিলো দে ভালকে উঠাই উঠাই দিলি ন ইজনো পৰা সফল খেতি কৰিছে চাগে ন অঁ আৰে এইজন তই কিবা ইউটিউব তই বোলে আকৌ কিবা ইউটিউবৰ চেনেল খুলিছিলি বহুত পইচা ইনকাম কৰিছিলি কি হ'ল তাৰ পৰা কি কৈছ ৰদিয়াত বহুত দিনৰ মূৰত তোমাৰ কথা এতিয়া অলপ সুধিছিলোঁ তাক বুজিছা নাই কিবা বোলে খেতি চেতি কৰিম বোলে একদম বাইক চাই লৈ ল'লে হ'ব এজনক চিনি পাইছা নে এজনক পাইছো তোমাৰ কি হ'ল ইউটিউব খুলিছিলা বোলে ক'বা আৰু কাহিনী বহুতেই ক'বলৈ বেয়াই লাগে এতিয়া কিবা লোহা দিনৰ প্লাষ্টিক কিবা তোমাৰ কিবা DSLR কেমেৰা লৈছে 80,000 টকা কি হ'ল এইটো সেইটো কি ক'ম আৰু মানে ক'বলৈ বেয়াই লাগে তাকে আৰু এতিয়া উপায় নাপায় এইবিলাকে কৰিছোঁ আৰু বেয়া লাগে মানে ইনকাম নহ'ল নেকি কিবা ইউটিউব চেনেলটো আপোনাক বিচাৰোঁ মই ইউটিউবত নাপাওঁ ব্লক হৈ গ'ল লাগিব কেনেবাকৈ ব্লগ হোৱাটো হ'ল ব্লক হোৱাটো হ'ল ন সেইকাৰণেহে মানে তুমি অৱস্থা হৈ গ'লা সংসাৰ কৰিলোঁ আৰু এতিয়া এইবিলাক নকৰিলে উপায় নাই কি কৰিম আজিকালি কি কয় একদম গাড়ী চাড়ী লৈ মেলি আৰু বেলেগ আৰু ন তাকে কষ্ট কৰিছিলোঁ যে ফল পালোঁ বাৰু পঢ়া শুনা কৰি মেলি ভাল চাকৰিৰ কাৰণে সেয়াই আৰু সেইকাৰণে কষ্ট কৰিব লাগে সেই কি বুলি কয় ভোকতে কলটো নপকেতো বুজিছা নাই কষ্ট কৰিব এতিয়াও টাইম আছে তোমাৰ কষ্ট কৰিবা পাবাই নিশ্চয় এতিয়া ঠিকেই তোমালোকৰ কথাখিনি সঁচা হ'ল আৰু মইনো আৰু কি তাকে আৰু এতিয়া এনেকৈ যিমান দিন পাৰোঁ চাওঁ তাকে সেইকাৰণে আৰু ঠিক আছে মই তেতিয়াহ'লে গৈ থাকোঁ কেতিয়াবা আকৌ লগ পাম বুলি তোমালোকক আশা থাকিল দেই ঠিক আছে যাওঁ তেতিয়াহ'লে কেতিয়াবা সহায় লাগিলে খুজিবা হেল্প কৰিম ঠিক আছে ভিডিঅ'টো আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল লাগিল আৰু যদি কিবা ক'বলৈ আছে নাইবা যদি কিবা ভাল লাগিছে ভাল কমেণ্ট দিব বুলি আমি আমাৰ কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ আৰু আমি যিহেতু নতুন এই ক্ষেত্ৰত আমি আজি নতুনকৈ কিবা এটা মেছেজ দিবলৈ আমাৰ চেষ্টা কৰিছোঁ গতিকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে দবাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব আকৌ এবাৰ কৰি দিব আৰু এনেদৰে নতুন একো নকলেও হৈ যাব আৰু আমাৰ অডিয়েঞ্চে চব জানেই ন আমি কি ক'ব লাগে Okay, thank you. Namaskar. Namaskar.